আমি আজি নৰ্থ ইষ্ট কনজাৰভেশ্যন অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা আমি আজিৰ দিনটোতে অসমৰ টোটেল 7খন ডিষ্ট্ৰিক্টত আমি একেলগে যিসকল মগনীয়া মানুহ আছে বা অঘৰী মানুহ আছে তেওঁলোকক আমি আজিৰ দিনটোতে টোটেল 7খন ডিষ্ট্ৰিক্টত আমি খানা আমি যোগান ধৰি দিছোঁ। গতিকে আমাৰ এই যোগান ধৰা যিটো প্ৰচেষ্টাত আমাৰ শিৱসাগৰ জিলাত যি আমাক সহায় আগবঢ়াইছে, বিশেষকৈ DPS নাজিৰাৰ যিটো ফেমিলি টিচিং ষ্টাফ ধৰক বা DPS নাজিৰাৰ যিসকল কৰ্মী আছে, সহকৰ্মী আছে, তেওঁলোকৰ ফালৰ পৰা আমি যি সহায় পাইছোঁ সেই সহায় সহযোগেৰে আজি আমি আহি পিনি ইয়াত তেওঁলোকক খানা যোগান ধৰি দিছোঁহি। আৰু আমাৰ যিসকল ট্ৰাষ্টি আছে বা আমাৰ যিসকল ইনভেষ্টৰ্ছ আছে তেওঁলোকেও আমাক অতি সহজভাৱে আমি খোজোঁতেই আমাক আৰ্থিক সহযোগ কৰি পিনি আমাক এই কাম ফলপ্ৰসূ হোৱাত আমাক সহায় কৰিছে। আৰু ইয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো যি ঠাইত আমি এই কাম কৰিছোঁ সেই ঠাইতো বিভিন্নসকল মানুহ আছে যি আমাক সহায় কৰিছে। তেওঁলোকৰ সহায় সহযোগত আজি আমি এনে এক সুনাম গঢ়িবলৈ শিৱসাগৰৰ সুনাম হওক, অসমৰ সুনাম হওক, এই লক্ষ্যৰে আমি আজি এই কাম কৰিবলৈ সহযোগ কৰিছোঁ। আৰু হয়, আহিবলগীয়া দিনত আমি এনেকুৱা বহুত কাম কৰিম, যেনে আমি আগতেও যুৱ প্ৰজন্মৰ কাৰণে যি ইউথ পাৰ্লিয়ামেণ্ট পাতিছোঁ, তৰ্ক প্ৰতিযোগিতাৰ পৰা আদি কৰি পিনি আকস্মিক বক্তৃতা প্ৰতিযোগিতা হওক বা গ্ৰন্থমেলা হওক, এনেকুৱা অন্যান্য আমি বিষয়ত আমি কম্পিটিশ্যনো পাতিছোঁ। ধৰি লওক ক্ৰিকেট প্ৰতিযোগিতা পাতিছোঁ, বেডমিণ্টন, টেবুল টেনিছ, তেনেকৈ আমাৰ সংগঠনৰ ফালৰ পৰা। আৰু মই নিজে সাধাৰণ সম্পাদক হিচাপেও মই অতিকে গৌৰৱান্বিত যে মই এনেকুৱা এটা সংগঠনৰ বৰ্তমানৰ সাধাৰণ সম্পাদক।